নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। জাকিৰ নায়ক যাক ইণ্ডিয়াৰ এজন ফিউজিটিভ ডিক্লেয়াৰ কৰা হৈছে, তাৰপিছত তেওঁক মালয়েছিয়াত শৰণ দিয়া হ'ল, কিন্তু তেওঁ কাটাৰৰ ফিফা ৱৰ্ল্ড কাপত গৈছে যে তাক লৈ ইণ্ডিয়ান গভৰ্ণমেণ্টে ইছ্যু ৰেইজ কৰিছে। ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ইউনিয়ন মিনিষ্টাৰ হৰদীপ সিং পুৰীয়ে এই ইছ্যু ৰেইজ কৰিব বুলি কৈছিল। তাৰপিছত কাটাৰে অফিচিয়েলি ডিনাই কৰিছে যে তেওঁলোকে কেতিয়াও জাকিৰ নায়কক নিজে ইনভাইট কৰা নাই। আপুনি জানিব পাৰে জাকিৰ নায়কৰ স্পীচবোৰৰ বাবে তেওঁ বহুত কণ্ট্ৰভাৰ্চিত থাকিছিল। ভাৰতত তেওঁৰ পিচ টিভি বেন হৈ আছে, তাৰোপৰি UK, কেনেডা ভেৰিয়াছ কাণ্ট্ৰিজত তেওঁৰ পিচ টিভি বেন হৈ আছে। আৰু কাটাৰে চুপচাপ নিজকে জাকিৰ নায়কৰ পৰা দূৰ কৰি লৈছে। কাটাৰৰ চৰকাৰে এই ক্ষেত্ৰত কৈছে জাকিৰ নায়কে নিজৰ পাৰ্চনেল কেপাচিটিত ৱৰ্ল্ড কাপত আহিছে, তেওঁলোকে ইনভাইট কৰা নাই। এণ্ড জাকিৰ নায়ক যেতিয়াৰ পৰা কাটাৰ গৈছে তেওঁৰ কোনো ফটো বা ভিডিঅ' ওলোৱা নাই। মাজতে কিছুমান লোকে ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' শ্বেয়াৰ কৰি আছিল যে জাকিৰ নায়কে কাটাৰত স্পীচ দি আছিল, কিন্তু সেই ভিডিঅ'সমূহ পুৰণি হয়। ৰিচেণ্টলি একো ভিডিঅ'ছ ওলোৱা নাই তেওঁৰ কাটাৰত স্পীচ দিয়া। এতিয়া কাটাৰে ইমান জল্দি জাকিৰ নায়কক লৈ ক্লেৰিফিকেশ্যন কিয় দিছে? কাৰণ বৰ্তমান সময়ত ভাৰতে বহুত ফ্ৰেণ্ডলি জেষ্টাৰ্ছ দেখাই আছে কাটাৰক লৈ ফিফা ৱৰ্ল্ড কাপৰ ক্ষেত্ৰত। ৰিচেণ্টলি আমি দেখিছোঁ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট জগদীপ ধানকৰ ছাৰক ইনভাইট কৰা হৈছিল অপেনিং চেৰিমনীত। তাত তেওঁ কাটাৰৰ প্ৰেছিডেণ্টক লগ কৰিছে। তাৰোপৰি UNৰ যি ছেক্ৰেটাৰী জেনেৰেল মিষ্টাৰ এণ্টনিঅ' গুটেৰেছ তেওঁকো তাত লগ কৰিছে, লগতে ফিফাৰ প্ৰেছিডেণ্টো আছিল। চ' ইণ্ডিয়াই এটা পজিটিভ জেষ্টাৰ দেখাইছে কাটাৰক লৈ ইভেণ্ট এটেণ্ড কৰি। এনে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবোৰৰ কোনো অফিচিয়েলে এই ইভেণ্ট এটেণ্ড কৰা নাই, কাৰণ ৱেষ্টাৰ্ণ কাণ্ট্ৰিবোৰৰ পাব্লিকবোৰে এইবাৰ ৱৰ্ল্ড কাপ বয়কট কৰাৰ ডিমাণ্ড কৰি আছে। চ' কাটাৰৰ প্ৰথমটো ভয় হ'ল ষ্টাৰ্টিঙত ইণ্ডিয়াই যি ফ্ৰেণ্ডলি জেষ্টাৰ দেখাইছে পিছত যাতে নোহোৱা হৈ নাযাওক। পিছত ক্লজিং চেৰেমনিও পাতিব, তাতেও কাটাৰে এক্সপেক্ট কৰে যে ইণ্ডিয়াৰ ফালৰ পৰা কোনোবা আহক। চ' এইবোৰৰ কাৰণে কাটাৰে নিজক জাকিৰ নায়কৰ পৰা দূৰ কৰিলে। তাৰোপৰি এটা মেছেজ ভাৰতৰ জনসাধাৰণক পঠোৱাটো ইম্পৰ্টেণ্ট আছিল। ৱেষ্টাৰ্ণ কাণ্ট্ৰিজত বৰ্তমান যি বয়কট চলি আছে তাৰ ৰিজন কি? এইটো দ্য গাৰ্ডিয়ানছৰ আৰ্টিকল হয়। ব্ৰিটিছ ফুটবল ফেন্সবোৰে কৈছে য'ত বৰ্তমান ৱৰ্ল্ড কাপ চলি আছে তাৰ ষ্টেডিয়ামবোৰ ব্লাড অফ স্লেভছৰে বনোৱা হৈছে, মানে গোলামীৰ তেজেৰে বনোৱা হৈছে। এই ষ্টেডিয়াম বনোৱাতে প্ৰায় 6,500 লোকৰ মৃত্যু হৈছে। তেওঁলোকে বেয়া কণ্ডিশ্যনত তাত ৰাস্তা ষ্টেডিয়াম নিজৰ তেজেৰে বনাইছে, সেইকাৰণে ফেন্সবোৰে ইয়াক বয়কট ডিমাণ্ড কৰিছে। এটা বৰ দুখৰ কথা যে এইবোৰ ইছ্যু ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবোৰে উঠাই আছে। এণ্ড ইটছ ভেৰি ডিসএপইণ্টিং যে 1%, 2% ইণ্ডিয়ানছেও এই ক্ষেত্ৰত কোনো মাত মতা নাই। 2000ৰ ওপৰত যি ইণ্ডিয়ান মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ মৃত্যু হৈছে, আৰু কাটাৰে এইবোৰৰ কোনো ফেমিলিৰ প্ৰপাৰ কম্পেনচেশ্যনো দিয়া নাই। কাটাৰৰ লগত ৰিলেশ্যন বেয়া কৰিব নালাগে, কিন্তু কোনো অলপ ভইচ ৰেইজ নকৰিলে এই ক্ষেত্ৰত, কমপ্লিটলি ইগন'ৰ কৰি দিলে এই কথা। আৰু গাল্ফ কাণ্ট্ৰিজে ভাৰতৰ এটা কথা ইগন'ৰ কৰিব নোৱাৰে, সেইটো আমাৰ হিউজ কনজিউমাৰ মাৰ্কেট। আজিৰ সময়ত গাল্ফ কোঅপাৰেশ্যন কাউন্সিল GCC এইটো 6 কাণ্ট্ৰিজৰ এটা গ্ৰুপ হয়। UAE, বাহৰেইন, কুৱেইট, কাটাৰ, ওমান, ছৌদি আৰবিয়া। ৰিচেণ্টলি UAE আৰু ইণ্ডিয়াৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট ষ্টাৰ্ট হৈ গৈছে। তাৰোপৰি এই ফাইনেন্সিয়েল ইয়েৰত ইণ্ডিয়া UAEৰ ট্ৰেড আৰামত $88 বিলিয়ন ক্ৰছ কৰি যাব। এই গ্ৰোথ দেখি বাকী GCC কাণ্ট্ৰিজবোৰৰ ইণ্টাৰেষ্ট বাঢ়ি গ'ল। তেওঁলোকেও বিচাৰে ভাৰতৰ যি হিউজ মাৰ্কেট তাতেও তেওঁলোকে এক্সপৰ্ট কৰক, ইণ্ডিয়াৰ পৰা ইনকাম কৰক। সেইবাবে ইণ্ডিয়ান আৰু GCCৰ কাউন্সিল, ছৌদি আৰবিয়া তাৰ হেডকোৱাৰ্টাৰ্ছ আছে, দুটাই ষ্টাৰ্ট কৰি দিছে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ ওপৰত নেগচিয়েশ্যন। এণ্ড চ' তেওঁলোকে কোনো ধৰণে ইণ্ডিয়াৰ লগত ৰিলেশ্যন বেয়া কৰিব নিবিচাৰে। ইয়াৰ আগতে 2006, 2008ৰ আগতে GCCয়ে ট্ৰাই কৰিছিল যাতে ইণ্ডিয়াৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট চাইন হৈ যাওক, কিন্তু সেই সময়ত পচিবল নহ'ল। ইণ্ডিয়াৰো এই ক্ষেত্ৰত বেনিফিট হ'ব, বহুত ইণ্ডিয়ানছবোৰে সেইবোৰ কাণ্ট্ৰিত জব কৰাৰ অপৰচুনিটি পাব। অলৰেডি ইণ্ডিয়াই $87 বিলিয়ন ৰেমিটেঞ্চেছ ঘূৰাই লৈ আনে ইণ্ডিয়ান ইকনমিত। এই নম্বৰ ইন ফিউচাৰ 100ৰ পৰা 120 বিলিয়ন আশে পাশে যাব পাৰে। বৰ্তমান ইণ্ডিয়াৰ যি ইকনমিক ইম্পৰ্টেঞ্চ তাৰ ইউজ কৰি ইণ্ডিয়াই দুটা ইছ্যু ছল্ভ কৰিব লাগে। এটা জাকিৰ নায়কৰ, আনটো হ'ল 8জন ইণ্ডিয়ান নেভি ফৰ্মাৰ অফিচাৰক যিয়ে কাটাৰৰ এটা কোম্পানীত কাম কৰি আছিল তেওঁলোকক তাত এৰেষ্ট কৰা হৈছিল। পাকিস্তানী মিডিয়াই ফেক নিউজ স্প্ৰেড কৰিলে যে তেওঁলোকে ইজৰাইলৰ বাবে স্পাইং কৰি আছিল, চ' তেওঁলোকক ধৰা হৈছে। বাট ৰিয়েলিটি হ'ল কাটাৰে এই ক্ষেত্ৰত কোনো ষ্টেটমেণ্ট দিয়া নাই যে তেওঁলোকক কিয় এৰেষ্ট কৰা হ'ল। চ' এই ইছ্যুবোৰো ৰেইজ কৰাৰ প্ৰয়োজন। আজিৰ ভিডিঅ'টো এইখিনিলৈকে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, এণ্ড বেল আইকন দবাই ন'টিফিকেশ্যন অন কৰি দিব।